Hi friends, আজি মই আপোনালোকক very important multiple choice question কেইটামান কম উত্তৰৰ সৈতে তাৰ আগতে মই আপোনালোকক তিনিটা বহুতে ইম্পৰ্টেন্ট কথা কম সেই গোটেইকেইটা আপোনালোকে মূৰত একদম সোমাই ল'ব ফাৰ্স্ট অফ অল কংগ্ৰেচুলেশ্যন আপুনি এজন শিক্ষক হ'ল এতিয়া আপুনি ল'ৰা ছোৱালীৰ সন্মুখত থিয় হৈ আছে হাতত চক এডাল লৈ ব্লেক বোৰ্ডত কিবা এটা লিখিবৰ কাৰণে এইটো এটা যে চিন ইমান ধুনীয়া চিন আপুনি কল্পনা কৰা চিনটো ক'ত আনিব লাগিব যেতিয়া আপুনি পেডাগজি সেকশনটো সলভ কৰি থাকিব কাৰণ পেডাগজিৰ উত্তৰবোৰ আপোনাৰ মূৰত তেতিয়া ভালকৈ আহিব যেতিয়া আপুনি এজন শিক্ষকৰ দৰে ভাবিব এজন পৰীক্ষাৰ্থীৰ দৰে নহয় এজন শিক্ষকৰ দৰে যেতিয়া ভাবিব তেতিয়া আপোনালোকে উত্তৰবোৰ একদম বঢ়িয়াকৈ কৰিব পাৰিব সেকেন্ড আমি যেতিয়া কৰবালৈ যাওঁ সেই ঠাইলৈ যাবলৈ আমাৰ হয়তো 4-5টা ৰাস্তা থাকিব পাৰে আমি 4টা ৰাস্তাকৈ ধৰি ললো যেনিবা সেই ৰাস্তাকেইটা গোটেইকেইটাই যাওঁ গোটেইকেইটাই ভাল কিন্তু আমি কোনটো ৰাস্তাৰে যাওঁ যিটো ৰাস্তা একদম সকলোতকৈ ভাল ঠিক তেনেকৈ পেডাগজিত কি হয় 4টা অপচনে হয়তো শুদ্ধৰ নিচিনা লাগিব আপোনাৰ কিন্তু তাৰ মাজতে এটা বেছি শুদ্ধৰ নিচিনা লাগিব আৰু সেইটোৱেই পেডাগজিৰ উত্তৰ হ'ব আৰু থাৰ্ড আপোনালোকে যদি এতিয়ালে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়ালে নিশ্চয় কৰি ল'ব কাৰণ মই আপোনালোকলৈ বহুত ধুনীয়া ভিডিঅ' আনি আছো আৰু আপোনালোকে নিশ্চয় বুজি পাইছে আৰু আগলৈও বুজি পাই থাকিব তেতিয়ালে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি মই খুব কষ্ট কৰিছো একদম টাইপ কৰি আনিছো টাইপিং মিস্টেক হৈছে পিছে অকমান In learning language, students' talking time should be increased because they use target language for various purposes. Teacher feels relaxed while students are talking. Next, they enjoy spending time talking with friends. They can learn the correct pronunciation from each other. গতিকে অপশন কেইটা চাই লওক হয়নে আমি যেতিয়া মানে শিক্ষণত ষ্টুডেণ্টৰ মানে টকিং টাইমটো ইনক্ৰিজ কৰিব লাগে কিহৰ কাৰণে কাৰণ সিহঁতে টাৰ্গেট লেংগুৱেজটো বহুত কাৰণত ব্যৱহাৰ কৰে হয়নে আৰু টিচাৰে ৰিলেক্স ফিল কৰে সিহঁতে যেতিয়া মানে ষ্টুডেণ্টৰ কথা পাতি থাকে গতিকে প্ৰথমটো চাওকচোন টাৰ্গেট লেংগুৱেজ মানে বিভিন্ন কাৰণত ব্যৱহাৰ কৰে হয় সেইটো হয় আৰু নহয় জানো তাৰপিছত টিচাৰ ফিল ৰিলেক্স হোৱাইল ষ্টুডেণ্ট আৰ টকিং যেতিয়া ষ্টুডেণ্টে কথা কৈ থাকিব টিচাৰে ৰিলেক্স ফিল কৰিলে হ'ব নেকি একদম নহয় দেই এইটো দে এনজয় স্পেণ্ডিং টাইম টকিং উইথ ফ্ৰেণ্ডছ হয়নে এইটো একদম ফাল্টু কথা হয়নে মানে তেনেকে হেৰি নহয় এনজয় কৰিলে নহ'ব নহয় এইটো আমাৰ কিবা এটা মটো আছে স্কুললৈ আহা হয়নে নহয় নেক্সট ইজ দে কেন লাৰ্ণ ফ্ৰম কাৰেক্ট প্ৰনাউন্সিয়েশ্যন ফ্ৰম ইচ আদাৰ আৰু সিহঁতে ইজনে সিজনৰ কাৰেক্ট প্ৰনাউন্সিয়েশ্যনৰ পৰা মানে কিছুমান কথা শিকিব পাৰিব এইটো বাৰু অকণমান ঠিক আছে কিন্তু এই দুটাৰ মাজত আমি যদি কম্পেয়াৰ কৰোঁ ইট ইজ দ্য মষ্ট মানে ফেভাৰ্ড অপশ্যন হয়নে নহয় সিহঁতে টাৰ্গেট লেংগুৱেজটো বিভিন্ন কাৰণত ব্যৱহাৰ কৰিব কথা পাতি থাকোঁতে হয়নে গতিকে ডেট ইজ ৰাইট নেক্সট আহিছোঁ ছেকেণ্ড নম্বৰলৈ Teachers do not like to give the meaning of new words. It prevents learners from discovering the meaning through puzzling out using clues. Learners already know the meaning of the words. Vocabulary will not be enriched. Learners do not like to be given the meaning of words. Teacher মানে মিনিং নতুন শব্দৰ মিনিং কিয় দিবলৈ ইচ্ছা নকৰে কাৰণ এইটো লাৰ্নাৰবিলাকক মানে সেই মিনিংটোৰ মানে সেই পাজলিং ৱৰ্ডৰ মিনিংটো মানে ক্লুৰ পৰা উলিয়াবলৈ মানে সিহঁতে মানে হেৰি কৰে মানে যদি তেনেকৈ কৈ থাকো তেতিয়াহ'লে ইচ্ছা নকৰে নহয় জানো নেক্সট ইজ লাৰ্নাৰ্ছ অলৰেডি ন' দ্য মিনিং অফ দ্য ৱৰ্ড লাৰ্নাৰ্ছে মিনিং জানেই এইটো কেনেকৈ জানে এইটো নাজানে নহয় ভোকাবুলাৰী উইল নট বি এনৰিচড এইটো বাৰু নহয় হয়নে নহয় ভোকাবুলাৰী উইল বি এনৰিচ বুলি ক'লে অকণ মানিব পাৰি বাৰু লাৰ্নাৰ্ছ ডু নট লাইক টু বি গিভেন দ্য মিনিং অফ ৱৰ্ডছ লাৰ্নাৰ্ছে মানে সিহঁতৰ মিনিং দিলে সিহঁতে ভাল নাপায় সেইটো হ'বই নোৱাৰে দিলেহে ভাল পাব হয়নে নহয় সিহঁতে লিখি দিলে আৰু ভাল পাব গতিকে এই শেষৰ তিনিটা অপশ্যন নহয় প্ৰথম অপশ্যনটো হ'ব হয়নে আমি যদি চব নিউ শব্দৰ যদি মিনিং দিয়েই থাকোঁ তেতিয়াহ'লে মানে সিহঁতে ক্লুৰ পৰা উলিয়াবলৈ চেষ্টা নকৰিবই আৰু আমি যেতিয়া ডুইং বুলি ক'ম ডুইঙৰ অৰ্থ যদি উলিয়াই দিম সিহঁতে আৰু চেষ্টাই নকৰিব দেচোন নহ'লে সিহঁতে ডুইং মানে কি দূৰ পৰা কিবা মানে ওলাইছে নেকি মানে মিনিংটো তেনেকৈ ভাবি ল'ব হয়নে নাই
গতিকে A is the option. Next, what is taught is not learned because মানে যেটো শিকোৱা হয় সেইটো শিকা নহয় মানে গোটেই শিকোৱাখিনিয়ে শিকা নহয় হয় নহয় কাৰণ a teacher or learner is not fully disciplined এটো অকণ শুদ্ধ নিচিনা কথা students pay attention during informal discussion মানে হিহঁতে মানে এনে হিহঁতৰ মাজত নিজৰ মাজত কথা পাতি থাকে মানে attention দিয়ে মানে এই ক্লাছত attention নিদিয়ে হেতু কথাও নহয় হয় নাই A teacher's socio-economic level may differ widely from students. Socio-economic level লগত কিহৰ কথা হেতু কথাই নহয় Students possess different abilities, personalities and come from a variety of backgrounds. Students possess different abilities, personalities and come from a variety of backgrounds. একদম D to একদম right. এটো আপোনাৰ অকমান শুদ্ধ যেন লাগিব কিন্তু D is the right answer. Next, 4 number. Learning a new language after puberty leads to dash of a foreign language. Difficulty in acquisition, greater mastery, normal acquisition, loss of mastery. আমি যে শেষৰ ফালৰ পৰা আহো loss of mastery, normal acquisitionও নহয় loss of mastery বাৰু কথাই নাহে greater mastery সেইটো হ'বও পাৰে নহ'বও পাৰে হয় না নাই কিন্তু difficulty in acquisition নিশ্চয় হয় যেতিয়া মানে যৌৱনা অৱস্থা পায় বা ডাঙৰ হয় তেতিয়া শিকালে মানে যিকোনো সাবজেক্টতে দিগদাৰ হ'বই হ'ব গতিকে ফৰেন ল্যাঙ্গুৱেজৰ ক্ষেত্ৰতো ডিফিকাল্টি হৈ যাব না নাই এই নিজৰ মাতৃভাষাটোৰ নিচিনা শিকিব নোৱাৰিব গতিকে difficulty in acquisition is the right option. Next, the term comprehensive in continuous and comprehensive development means co-scholastic development, academic skills, scholastic and co-scholastic development, scholastic development. আচ্ছা এইটো কথা কওঁ মোৰ ভিডিও যিবোৰে আগতে চাইছে তেওঁলোকে নিশ্চয় প্ৰশ্নবোৰ সলভ কৰাত সহায় হৈছে এতিয়া কওকচোন এইটোৰ মিনিং কি হ'ব মই আপোনালোক আগতে কৈছো scholastic and co-scholastic development হ'ব Next 6 formative assessment is assessment at learning মানে for learning in learning আৰু D হ'ল of learning গতিকে formative assessment is assessment ফৰৰ পৰা ফৰ বুজিছেনে এইটো মনত ৰাখি ল'ব formative assessment ফৰৰ পৰা ফৰ গতিকে for learning বুলি একদম মনত ৰাখি ল'ব ইতিমধ্যে মই আগতে ক্লাছত কৈছো আপোনালোকক continuous comprehensive evaluation is এটো চাওক হেকাৰণে মই যে কৈছো শিক্ষকৰ নিচিনাকৈ ভাবিব হয়নে তাৰ পিছত মানে যেটো এক্সাক্ট মানে ৰাস্তা হেতু ৰাস্তা কেটা মানে হেৰি লব হয়নে নাই চাকচোন এতিয়া assessment of learners while exams এটো শুদ্ধ periodic conduct of exams এটো শুদ্ধ মানে শুদ্ধৰ নিচিনা লাগি আছে আপোনাৰ হয়নে নাই গোটেইকিটাই শুদ্ধ continuous testing and continuous assessment মানে আপুনি কিন্তু যেতিয়া আপুনি শিক্ষকৰ নিচিনাকৈ ভাবিব তেতিয়া কি হয় বাকি কেটা শুদ্ধ হলেও কিন্তু continuous assessment তো একদম রাইট হয় গতিকে আপুনি ডি টু একদম গোল কৰি থৈ দিব হয়নে গতিকে নেক্সট আহো সামেটিভ assessment is assessment of learning assessment in learning assessment for learning assessment as learning next এইটো কোৱেশ্চন হয় summative assessment is assessment of learning assessment in learning assessment for learning assessment as learning এইটো একটা মনত ৰাখিব formative assessment হলে for summative assessment হলে of বুঝছেনে মনত ৰাখি ল'ব next every class is a mixed ability class so while dividing the students into different groups for a language activity a teacher should এটা ক্লাস বহুত মিক্সড এবিলিটি থাকে গতিকে মানে ভাগ কৰোঁতে আমি কি মনত ৰাখিব লাগিব হয়নে give students different tasks according to their strength হয়নে বিলে একাহিহঁতৰ মানে হেৰি ষ্ট্ৰেংথৰ অনুসৰি মানে বেলেগ বেলেগ কাম দিব লাগে মিক্স উইকাৰ এণ্ড ষ্ট্ৰংগাৰ ষ্টুডেন্টস মিক্স কৰিব লাগে এৰেঞ্জ গ্ৰুপস ডিফাৰেন্টলি ফৰ ডিফাৰেন্ট কাইন্ডস এণ্ড এক্টিভিটিজ হয়নে এৰেঞ্জ কৰিব লাগে ডিফাৰেন্ট কাইন্ড অফ এক্টিভিটিৰ কাৰণে বেলেগকে পুট উইকাৰ এণ্ড ষ্ট্ৰংগাৰ ষ্টুডেন্টস ইন ডিফাৰেন্ট গ্ৰুপস গতিকে যদি আমি এতিয়া আহোঁ উইকাৰ এণ্ড ষ্ট্ৰংগাৰ ষ্টুডেণ্টক ডিফাৰেন্ট গ্ৰুপত কেলে ভগাম আমি নভগাওঁ হয়নে নাই কি হেনেকে হলে কি হ'ব এইটো মানে উইকগিলা উইকে হৈ থাকিব হয়নে এৰেঞ্জ গ্ৰুপস ডিফাৰেন্টলি ফৰ ডিফাৰেন্ট কাইন্ডস অফ এক্টিভিটিজ ডিফাৰেন্ট কাইন্ড অফ এক্টিভিটিৰ কাৰণে আমি গ্ৰুপ গিলা বেলেগকে ভগাম নেকি সিহঁতে তেতিয়াহ'লে দেখোন হেৰিগিলা কৰিব নোৱাৰিব দেখোন হয়নে নহয় যিবিলাক মানে কিছুমানে একেটাকে পাই থাকিব বেলেগ কিছুমানে মানে বেলেগ টাস্ক পাই থাকিব কিছুমানে বেলেগ টাস্ক গোটেই টাস্ক দেখোন পুৰাই নহ'ব হয়নে মিক্স উইকাৰ এণ্ড ষ্ট্ৰংগাৰ ষ্টুডেন্টস
ষ্ট্ৰংগাৰ আৰু উইকাৰ ষ্টুডেণ্টক মিক্স কৰিব নালাগে, কাৰণ ষ্ট্ৰংগাৰবোৰক জিকি থাকিব হয়নে নাই, উইকাৰবোৰ হাৰি থাকিব, তেতিয়াহ'লে মানে বেয়া হ'ব, এইটো কথা ভাল নহয়। নেক্সট কি আছিল, গিভ ষ্টুডেণ্টছ ডিফাৰেণ্ট টাস্ক একৰ্ডিং টু ইয়াৰ ষ্ট্ৰেংথ। য়েছ, ষ্ট্ৰেংথ অনুসৰি সিহঁতক কাম দিব লাগে। সেইকাৰণে কৈছোঁ মই আপোনালোক বাৰে বাৰে কৈ আছোঁ, শিক্ষক এজনৰ নিচিনাকৈ ভাবিব, পৰীক্ষাৰ্থীৰ নিচিনাকৈ নহয়, পাৰিব আপোনালোকে। এক গুড টিচাৰ ইজ ওৱান হু, এক গুড টিচাৰ মানে আপুনি কেনেকুৱা হ'ব লাগে। গিভছ দেম এম্পল অপৰচুনিটিজ টু লাৰ্ণ, গিভ দেম ইউজফুল ইনফৰমেশ্যন। এতিয়া এইবোৰ কিছুমান ভুল আছে দেই, আচ্ছা গিভছে হ'ব, ঠিকে আছে, গুড টিচাৰ লিখি ন। গিভছ দেম ইউজফুল ইনফৰমেশ্যন, এক্সপ্লেইন কনচেপ্ট এণ্ড প্ৰিন্সিপলছ, গিভ প্ৰিণ্টেড নোটছ টু ষ্টুডেণ্টছ। গোটেইকেইটাই শুদ্ধ আপোনাৰ অনুসৰি, নহয় জানো। সিহঁতক মানে শিকিবৰ কাৰণে বহুত অপৰচুনিটি দিব লাগে হয়নে, ইউজফুল ইনফৰমেশ্যন দিব লাগে, এক্সপ্লেইন কনচেপ্ট এণ্ড প্ৰিন্সিপল কৰিব লাগে হয়নে নাই, আৰু প্ৰিণ্টেড নোট বাৰু এইটো বাৰু মানিব নোৱাৰি, কিন্তু তিনিটাৰ ভিতৰত একদম এইটো কাৰেক্ট হয়। আপুনি কনচেপ্ট আৰু প্ৰিন্সিপল বুজাই দিব লাগিব, আৰু সিহঁতে বুজিও পাব লাগিব। গতিকে মোৰ ভিডিঅ'টো যদি ভাল লাগিছে নহয়, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব হয়নে নাই। আৰু এইখিনিতে আপোনালোকে আৰু একবাৰ চাই লওক, এইখিনি লাৰ্ণিং লেংগুৱেজ হয়নে, এইটো আপোনালোকে মানে হেৰি নকৰিব দেই, নাপাহৰিব দেই, গোটেইকেইটা ইম্পৰ্টেণ্ট প্ৰশ্ন হয়নে। আচ্ছা, মোক কিছুমান ভুল হৈছে দেই ইয়াতে লিখোঁতে, প্ৰিণ্ট কৰাৰ কাৰণে, বাকী সেইবোৰ শুধৰাই ল'ব। গতিকে আপোনালোকে এইকেইটা গোটেইকেইটা প্ৰশ্ন বঢ়িয়াকৈ অ'কে, আজিলৈ বাই বাই।